হেল্ল' ফ্ৰেণ্ডছ, মই ইউটিউব চেনেল দ্য মিছেলেনিয়াছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছবিখন চাই আপোনালোকে নিশ্চয় গম পাইছে যে মই আজি কি বিষয়ে ক'বলৈ গৈ আছোঁ। এই যে পোষ্ট অফিচটো দেখা পাইছে, এইটো হ'ল এনেকুৱা এটা পোষ্ট অফিচ যিটো পৃথিৱীৰ ভিতৰতে একমাত্ৰ উপঙি থকা পোষ্ট অফিচ। এই পোষ্ট অফিচটো ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত অৱস্থিত। এই পোষ্ট অফিচটো শ্ৰীনগৰত থকা ডাল হ্ৰদৰ ওপৰত অৱস্থিত আৰু এই পোষ্ট অফিচটো 2011 চনত জম্মু কাশ্মীৰৰ সেই সময়ৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু ভাৰতৰ ৰাজ্যিক যোগাযোগ আৰু ইনফৰমেশ্যন টেকন'লজি মন্ত্ৰী শচীন পাইলটে উদ্বোধনী কৰিছিল। এই পোষ্ট অফিচটোৰ ভিতৰতে এটা মিউজিয়ামো আছে, য'ত বিভিন্ন আপুৰুগীয়া ডাক টিকট আৰু ডাকঘৰ সম্বন্ধীয় বিভিন্ন বস্তু পাতি সুন্দৰকৈ সংৰক্ষিত কৰি থোৱা আছে। ইয়াৰ ভিতৰত এখন দোকানো আছে, য'ত আপুনি বিভিন্ন ধৰণৰ ডাক টিকটৰ লগতে ডাকঘৰ সম্বন্ধীয় বিভিন্ন বস্তু পাতি ক্ৰয় কৰিব পাৰিব। এই পোষ্ট অফিচৰ আন এটা বিশেষত্ব হ'ল এই যে এই পোষ্ট অফিচৰ ডাক টিকটত ডাল হ্ৰদ আৰু তাৰ চাৰিওকাষৰ প্ৰাকৃতিক সৌন্দৰ্যৰাজিৰ চিত্ৰ সুন্দৰকৈ অংকিত কৰা আছে, যিয়ে দেশ বিদেশৰ পৰ্যটকক আকৃষ্ট কৰে। জম্মু কাশ্মীৰলৈ অহা দেশ বিদেশৰ পৰ্যটকৰ বাবে এই উপঙি থকা ডাকঘৰটো এটা অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আপুনিও যদি কেতিয়াবা জম্মু কাশ্মীৰলৈ যাম বুলি ভাবি আছে, তেনেহ'লে শ্ৰীনগৰলৈ গৈ এই পোষ্ট অফিচটো চাই নোহোৱাকৈ নাথাকিব। আপোনালোকৰ বাবে দ্বিতীয়টো আমেজিং ফেক্ট হৈছে এইটো যে যদিহে আপোনাৰ বয়স 18 বছৰ অতিক্ৰম কৰিছে আৰু আপুনি ভোটদানৰ সোৱাদ পাইছে, তেনেহ'লে এই বিষয়ে আপুনি নিশ্চয় অৱগত যে ভোটদানৰ দিনাখন ভোট কেন্দ্ৰত কেনেকুৱা ভিৰ হয়। ভোট কেন্দ্ৰ একোটাত ভিৰ হোৱাৰ প্ৰধান কাৰণটো হ'ল এই যে একোটা ভোট কেন্দ্ৰত প্ৰায় 1000 পৰ্যন্ত ভোটাৰ থাকে আৰু প্ৰতিজন ভোটাৰে একোটা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে গৈহে ভোটদান কৰিব পাৰে। অৰ্থাৎ একোটা ভোট কেন্দ্ৰ স্থাপন কৰাৰ নামত চৰকাৰৰ বহুত টকা খৰচ হয় আৰু বহুতখিনি নীতি নিয়ম ফ'ল' কৰিব লগা হয়। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে গুজৰাটৰ গিৰ হাবিত মাত্ৰ এজন ভোটাৰৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে যোৱা 2 দশক ধৰি এটা ভোট কেন্দ্ৰ স্থাপন কৰি আহিছিল। হয়, মাত্ৰ এজন ভোটাৰৰ বাবে এটা ভোট কেন্দ্ৰ। কথাটো আচৰিত যেন লাগিলেও সম্পূৰ্ণ সঁচা। গুজৰাটৰ গিৰ হাবিত বাস কৰা মোহন ভৰদ্বাজ নামৰ এজন লোকৰ কাৰণে ভাৰতীয় নিৰ্বাচন আয়োগে এনেকৈ যোৱা 2 দশক ধৰি অৰ্থাৎ 20 বছৰ ধৰি প্ৰতিটো ইলেকশ্যনতে এটা ভোট কেন্দ্ৰ স্থাপন কৰিবলগীয়া হৈছিল। আচলতে এইটো কাৰ্যৰ দ্বাৰা ভাৰতীয় নিৰ্বাচন আয়োগে এইটো বুজাব বিচাৰিছে যে আচলতে ভাৰতীয় গণতন্ত্ৰত এটা ভোটৰো মূল্য কিমান বেছি হ'ব পাৰে। কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা 2019 চনত কিডনী আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ মোহন ভৰদ্বাজ নামৰ লোকজনৰ মৃত্যু হয়। তথাপিও যোৱা 2 দশক ধৰি লোকজনৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে যি এক ব্যৱস্থা কৰি আহিছিল, সেয়া গোটেই বিশ্বৰ গণতন্ত্ৰতে বিৰল। যদি ভিডিঅ'টিৰ তথ্যখিনি ভাল লাগিছে, তেনেহ'লে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।